নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম নাট্যকাৰ। সেয়া কোন যাদুকৰ, যাৰ হাতৰ ধাৰত নাচি উঠে স্বকীয় প্ৰতিভাৰে মণ্ডিত একো একোটি ভিন্ন সত্তা, যাৰ প্ৰভাৱত কম্পিত স্তম্ভিত হৰ্ষিত মনোজগতৰ সমস্তই। শোকৰ লোতক আনন্দাশ্ৰু জিলিকি উঠে চকা মকা পোহৰত, চৌদিশে ধ্বনিত হয় নিয়ন্ত্ৰিত শব্দৰ শৃংখলিত জংকাৰ। প্ৰজ্ঞাত আলোকিত দেহ মন উঠলে পৰিৱৰ্তনৰ শিখাৰ ইন্ধন হৈ, যাৰ নিৰ্দেশত নিতুল হয় হাস্যাস্পদ গৰিমামণ্ডিত পৰ্যবসিত হয় অজ্ঞানতাৰ মুধা ফুটালৈ। সেয়া নৱ নৱ সৃষ্টিৰে সমাজ সলনিৰ বীজ যাদুদণ্ড শোভিত নাট্যকাৰ। সেয়া নাট্যকাৰ। ধন্যবাদ।